সম্মানীয় প্ৰতিকাচাৰ্য ছাৰ, প্ৰভাত বৰা ছাৰ, মঞ্চৰ উপবিষ্ট কামাল দা, ইয়াত উপস্থিত কেশৱী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক সুব্ৰজ্যোতি নেওগ, ধ্ৰুৱদা, আৰু এই আলোচনা সত্ৰত ভাগ ল'বলৈ অহা বিভিন্ন গৱেষক, পণ্ডিত আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক, অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল। আজি যিটো বিষয়ত মই কিছু কথা ক'বলৈ আগবাঢ়িছোঁ, আমাৰ আলোচনা সত্ৰৰ যিটো বিষয় সাহিত্যত, সাম্প্ৰতিক অসমীয়া সাহিত্যত যি ধাৰা বা তত্ত্বৰ কথা, মই গল্পৰ কিছু কথা ক'ম বুলি ভাবিছোঁ। আৰু মই তিনিগৰাকী গল্পকাৰ, তেওঁলোকৰ গল্পৰ কেইটামান উদাহৰণ দি কথাখিনি আপোনালোকৰ আগত ৰাখিম। এটা গল্প আছে, তাৰ নাম হৈছে অন্তিম ঘাতক। গল্পটো লিখিছে দিব্যজ্যোতি বৰাই। এইটো দিব্যজ্যোতি বৰাৰ গল্প সংকলন গৰুৰ শেষৰটো গল্প। যিটো পটভূমি বা ঘটনাৰ কথা কোৱা হৈছে, সি এক ভৱিষ্যত কালত অৱস্থিত। এনেকুৱা এখন দেশ যাৰ নাম হৈছে অসম, স্বাধীন অসম, অসম এতিয়া ৰাষ্ট্ৰ, আৰু তাতে ইতিমধ্যে অসমৰ পৰা, অসম ৰাষ্ট্ৰৰ পৰা মানুহবোৰ কিছুমান গুচি গৈছে। এক ধৰণৰ প্লেনেটাৰী ট্ৰেভেল, এই ধৰণৰ কথা কোৱা হৈছে যে অসমৰ পৰা বেলেগ কিছুমান জগতলৈ যোৱা হৈছে। আৰু যিসকল মানুহ আছে অসমত, সেই মানুহসকলে কিছুমান নিয়ম নীতিৰ আধাৰত চলিব লগা হৈছে। এটা কাম নিষিদ্ধ কৰা হৈছে বা এক ধৰণৰ অভিজ্ঞতা নিষিদ্ধ কৰা হৈছে, সেইটোকে প্ৰেম। যে যিয়ে প্ৰেম কৰিছে তেওঁক হত্যা কৰা হৈছে। অৰ্থাৎ ইয়াতে সকলো মানুহ সমান, পুৰুষ নাৰী উভয়ে সকলো কৰিব পাৰে, কিন্তু তেওঁলোকৰ ইপি, যাক কোৱা হৈছে ইম'চনেল পালছ, এটা পৰ্যায়ৰ ঊৰ্ধত গ'লে তেওঁক হত্যা কৰা। গল্পটোৰ চৰিত্ৰ হিচাপে আমি প্ৰথমতে লগ পাওঁ যতীন্দ্ৰনাথ দুৱৰাক। পঢ়ুৱৈ হিচাপে যতীন্দ্ৰনাথ দুৱৰাটো পোৱাৰ লগে লগে চিনাকি নাম এটা পোৱাৰ দৰে, যেতিয়া কিবা চিনাকি পাৱেই নেকি বুলি আগবাঢ়োতে অৱশ্যে আমি সেই পৰ্যায়লৈ যাব নোৱাৰোঁ, কাৰণ এই যতীন্দ্ৰনাথ দুৱৰা হৈছে অসম দেশৰ মুখ্য ঘাতক, আটাইতকৈ বিখ্যাত হত্যাকাৰী। গতিকে তেওঁ প্ৰেমৰ যাদুঘৰ, মিউজিয়াম আছে, তাৰ তেওঁ একমাত্ৰ স্বত্বাধিকাৰী। চাবিটো তেওঁৰ ওপৰত আছে, কাৰণ তেওঁ আটাইতকৈ বেছি হত্যা কৰিছে। এতিয়া অকল তেওঁহে জানে যে প্ৰেমৰ যাদুঘৰত কি আছে। প্ৰেমৰ যাদুঘৰত কিছুমান স্মৃতি আছে, যেনে ছৈয়দ আব্দুল মালিকৰ কিতাপ আছে, বা যিবোৰ এটা সময়ত বিংশ শতিকাত সাহিত্য বুলি গণ্য কৰা হৈছিল, সেনেকুৱা কিছুমান তাত পুস্তক আছে, এটা এটা কপি আছে, এক ধৰণৰ লাইব্ৰেৰী। এই গল্পটো পঢ়োঁতে মোৰ আন এটা গল্প মনলৈ আহিল, সেইটো ইংৰাজী গল্প। সেইটো লিখিছিলে আমেৰিকাৰ এগৰাকী লেখকে, তাৰ নাম হৈছে কাৰ্ট ভনেগাট। কাৰ্ট ভনেগাটে 1988 চনত 1968 এটা গল্প লিখিছিলে, তাৰ নাম আছিলে
হেৰিছন বাৰ্জেৰন। ভনেগাটৰ গল্পৰ কাল হৈছে 2081 চন, 2081। এনেকুৱা এখন দেশ বা পৃথিৱী য'ত সকলো সমান, এভৰিৱান ইজ ইকুৱেল, সকলো প্ৰকাৰ। কোনোবাই যদি অলপ চিন্তা বেলেগ ধৰণৰ কৰে, তেওঁক মেচিন লগাই আকৌ সমান কৰি দিয়া হয়। হেৰিছন বাৰ্জেৰন নামৰ সৰু ল'ৰা এটাই এদিন হাঁহিলে, তাতে যি যন্ত্ৰ আছে যন্ত্ৰত ধৰা পৰিলে, গতিকে তেওঁক লৈ যোৱা হ'ল, তেওঁক শাস্তি দিয়া হ'ল, তেওঁক কোৱা হ'ল যে তুমি জীয়াই থকাৰ যোগ্য নহয়। এতিয়া এই দুই ধৰণৰ সৃষ্টি, অন্তিম ঘাতক বা হেৰিছন বাৰ্জেৰন, ইয়াতে যি পৃথিৱীৰ ছবি দিয়া হৈছে, সংস্কৃতি সভ্যতাৰ কথা কোৱা হৈছে, এনেকুৱা লাগিব পাৰে কাৰণ ইমান আচহুৱা যে এয়া সম্ভৱ নহয়। ছাৰে বিকল্প এক বাস্তৱৰ কথা উনুকিয়াইছিল। সাম্প্ৰতিক অসমীয়া কিছুমান গল্পত এই ধৰণৰ বিকল্প বাস্তৱৰ কিছু উদাহৰণ দেখিবলৈ পোৱা যায়। এই বুলি নহয় যে এই বিকল্প বাস্তৱ আমাৰ যি পৰিচিত বাস্তৱ তাতকৈ আঁতৰত, কিন্তু সমান্তৰালভাৱে তাক আমি দেখিবলৈ পাওঁ। আন এটা গল্পলৈ আহিব খুজিছোঁ। সেইটো গল্প হৈছে মৌচুমী কন্দলীৰ গল্প। মৌচুমী কন্দলী বহি আছে, বহি নথকা বুলি ধৰিয়ে ক'ম। সেইটো দুটা গল্পৰ কথা ক'ম। এটা হৈছে ব্লেক মেজিক ৱমেন। তাতো এটা চনেদি আৰম্ভ হয়, 19বিংশ শতিকাৰ চন। আৰু এই ব্লেক মেজিক ৱমেন নামটো আহিছে, তাত দুটা প্ৰসংগ আমি ঐতিহাসিক প্ৰসংগ পাওঁ। এটা হৈছে জন মেকছ, তেওঁৰ টপ'গ্ৰাফি অফ আছাম কিতাপখনৰ কথা কোৱা হৈছে। আৰু তাত যিদৰে অসমৰ পুৰুষ আৰু অসমৰ নাৰী আৰু নাৰীৰ যি হৃদয়তা, যি মানসিক দৃষ্টি, তেওঁলোকৰ শাৰীৰিক অৱয়ৱৰ কথা কোৱা হৈছে, সেই কথাখিনি ইয়াত অনা হৈছে। তাত দুটা ক্ষেত্ৰ বুলি মই ক'ব খোজোঁ। এটা হৈছে যি ঐতিহাসিক ক্ষেত্ৰ, ঐতিহাসিকভাৱে মানুহক কিদৰে চোৱা হয়। আৰু মই ভাবোঁ যে আমি যেতিয়া গল্প এটা পঢ়োঁ, তাতে সেই ইতিহাসৰ যিটো চেতনা, হিষ্টৰিকেল কনচিয়াছনেছ, সেই কথাটো ইয়াত আহি পৰে। এই বাস্তৱ মোৰ চিনাকি, কিমান চিনাকি বা কিমান মোৰ পৰা আঁতৰত, আৰু সেইমতে আমি কথাখিনি চাব খোজোঁ বা চাব বিচাৰোঁ। এই ব্লেক মেজিক ৱমেন, সান্টানা, কাৰ্লছ সান্টানাৰ এটা গান আছে, আৰু সেই গানটো ব্লেক মেজিক ৱমেন, সেই গানৰ সেইটো নাম, আৰু সেই গানৰ পৰা উদ্ধৃতি দিয়া হৈছে গল্পটো। এই যে সমান্তৰালভাৱে আমি বহুকেইখন পৃথিৱীত সকলোৱে থাকোঁ, এই গানো শুনিছোঁ, ইউটিউবো চাইছোঁ, কথাও পাতিছোঁ, বজাৰো কৰিছোঁ, এই যে সমান্তৰালভাৱে কামবোৰ কৰোঁ। আৰু সাহিত্য কেৱল এক ধৰণৰ খুব জোখমাখৰ মাজত সোমাই থকা বাস্তৱে যে সি পৰিৱেশন কৰিব, সেইটো নহয়। যোৱা দুটা দশকত আমি সেইটো গল্পৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এই বাস্তৱ লৈ আমি লেখা দেখিবলৈ পাইছোঁ। আৰু কামালে যিটো কথা কৈছে উত্তৰ আধুনিকতাবাদ, ভাবোঁ যে the days of postmodernism are over. উত্তৰ আধুনিকতাবাদ এতিয়া, আৰু কামালে ঠিকেই কৈছে, তাক আমি কোনো সংজ্ঞাত ধৰিবলৈ গ'লে অসুবিধা হ'ব। আচলতে বাস্তৱ লৈয়ে সকলো কথা চলি আছে। বাস্তৱ কিদৰে চাম, বাস্তৱ কাক কওঁ, বাস্তৱ কেনেকুৱা, মোৰ মনৰ ভিতৰৰ বাস্তৱ। আৰু এটা গল্প, হাঞ্জাৰ ইজ এক ফিল্মি কাহিনী।
মৌচুমী কন্দলীৰ আন এটা গল্প খুব আমোদজনক গল্পটো পঢ়ি থাকিলে যেহেতুকে এক ফিল্মি কাহিনী বুলি কোৱা হৈছে যেন চিনেমাৰ কিবা মই স্ক্ৰিপ্টে পঢ়ি আছো এই ধৰণৰ ভাৱ হয় পঢ়ুৱৈ হিচাপে আমাৰ বহুত সময়ত আমাৰ যি জীৱনশৈলীৰ কথা পিএছআৰে কৈছিলে জীৱনশৈলীৰ কথা সি কেতিয়াবা ফিল্মি যেন লাগিব ধৰে বা আমি নিজকে সেই তাৰে চৰিত্ৰ বুলিও আমি চাব পাৰোঁ মই ক'ব খোজা বিষয়টো কথাটো এইটো যে বাস্তৱ ফিল্মি হয় নহয় সেইটো বেলেগ কথা কিন্তু চিনেমাৰ দৰে যে আমি বাস্তৱক কেতিয়াবা চাব পাৰোঁ বা চাওঁ আৰু সেই অভিজ্ঞতাৰ মাজেৰে যে আমি যাওঁ আৰু তাক কোনো ভাষাৰে সজাওঁ সেই কথাটো কিন্তু অসমীয়া গল্পলৈ আহিছে দিব্যজ্যোতি বৰাৰ আন এটা গল্পলৈ মই আহোঁ এইটো হৈছে তাজমহল এক ভ্ৰমণ কাহিনী গতিকে মই যদি বৈশিষ্ট্যৰ ফালৰ পৰা যদি মই বিচাৰ কৰিবলৈ যাওঁ এটা হৈছে ইতিহাস চেতনা বা ইতিহাস ধাৰণা যিটো তাজমহল এক প্ৰেমৰ কাহিনী এক ভ্ৰমণ কাহিনী বা অন্তিম ঘাতকক যি এক ভৱিষ্যত পৃথিৱীৰ কল্পনা ফিউচাৰিষ্টিক নেৰেটিভ বা মৌচুমী কন্দলীৰ খঞ্জৰী ইস্ক তাতে তেওঁ লিখিছে টুকাত লিখিছে যে সেইটোকে ইয়াৰ অসমীয়া প্ৰতিশব্দ তেওঁ নাপালে গতিকে খঞ্জৰী ইস্কৰ গোটেই ধাৰণাটো তেওঁ উৰ্দুৰ পৰা আনিছে এই যে কোনো এক বেলেগ সংস্কৃতিৰ পৰা আমাৰ সংস্কৃতিলৈ ভাৱবোৰ আহে যে ভ্ৰমণ কৰে তাজমহল এক ভ্ৰমণ কাহিনীটো তাৰে কিছুমান কথা আমি দেখিবলৈ পাওঁ তাজমহল এক ভ্ৰমণ কাহিনীত তাজমহল চাবলৈ যোৱা মানুহৰ স্পৃহা আমি কওঁ যাক আমি কওঁ তাজমহল বিফৰ দ্য তাজমহল যে মই তাজমহল যোৱাৰ আগতেই কিছুমান ধাৰণা মোৰ মনলৈ আহিছে তাজমহল চাব লাগে তাজমহল গ'লে আমি ফটো উঠিব লাগে সেই ভিৰত সোমাব লাগে যোৱাৰ আগতে সেই অভিজ্ঞতাবোৰ আমি আনৰ মুখৰ পৰা শুনিছোঁ গতিকে এই গল্পত যি কথক আছে সেই কথকেও সেই একেই অভিজ্ঞতা আৰু এই ভ্ৰমণ কাহিনীটো কেৱল শাৰীৰিকভাৱে যি ভ্ৰমণ হৈছে সেয়া নহয় এই মানসিকভাৱেও এক দ্বন্দ্বৰ মাজেৰে চলা ভ্ৰমণ তাতে গৈ কথকে মমতাজ মহলক লগ পায় মমতাজ মহলে কয় তাজমহলটো ধ্বংস হৈ যোৱাৰ তেনে ভাল আছিল কিয় বোলে ইয়াৰ পৰা বহুত ক্ষতি হৈছে ইয়াতো ইতিহাসৰ কিছুমান কথা আহে তাজমহল কোন শিল্পীৰ দ্বাৰা নিৰ্মিত হৈছিল তেওঁক শাহজাহানে সঁচাকে হত্যা কৰিছিল নে নাই মমতাজ মহলে গল্পটোৰ ভিতৰত কয় যে নহয় এইটো কথা সঁচা নহয় গতিকে পঢ়ুৱৈ হিচাপে বাস্তৱ ইতিহাস কিংবদন্তি মিথ আৰু যদি মই নিজে পঢ়ুৱৈ হিচাপে তাজমহল গৈছো গতিকে এক ধৰণৰ মই মিল বা অমিল চাব বিচাৰিম মই যাওঁতে কিন্তু এনেকুৱা হোৱা নাই বা মই যাওঁতে এই অভিজ্ঞতাই হৈছে অৰ্থাৎ আচৰিত ধৰণে গল্পটোৰ ভিতৰলৈ পঢ়ুৱৈগৰাকীক নেৰেটিভে টানি লৈ গৈছে আৰু এখন চিনেমা চাই ওলাই আহি পেলাই যিধৰণে মই ক'ব পাৰোঁ চিনেমাখন চালোঁ মোৰ জীৱন বেলেগ কিন্তু গল্পটো পঢ়িও সেই ভাৱটো আমাৰ হয়তো হ'ব যে এই তাজমহল কিন্তু মোৰ তাজমহল নহয় এই যে সমান্তৰালভাৱে আমি বেলেগ বেলেগ পৃথিৱীত বিচৰণ কৰোঁ এই গল্পটোৰ ভিতৰতো সেই কথাবোৰ আছে সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে বহু ছাত্ৰীৰ লগত তাজমহল চাবলৈ গ'ল তেওঁক যাব দিয়া নহ'ল তেওঁক যাব নিদিওঁতে তাজমহলৰ বাহিৰত তেওঁ এই ক্ষুদ্ৰ তাজমহলবোৰ কিনিলে
তাৰপিছত তেওঁ ফটোবোৰ ল'লে, ঘৰলৈ উভতি আহি পেলাই গোটেইবোৰ তাজমহল তেওঁ ভাঙি পেলালে। মোৰ তাজমহল চোৱা নহ'ল। এতিয়া ৰূপকাত্মকভাৱে আমি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ কিছুমান চিন্তা আমাৰ মনলৈ হয়তো আহে, কিছুমান হাবিয়াস থাকে, পূৰণ নহয়, আৰু তাৰ পৰা আমি হয়তো কেতিয়াবা নিজকে আত্মবিশ্লেষণৰ প্ৰক্ৰিয়াৰ মাজেৰে চাব বিচাৰোঁ, কেতিয়াবা পাহৰি যাওঁ। এই যে বাস্তৱ বা যাক আমি মাইমেটিক ৰিয়েলিটি বুলি কওঁ, যে আমাৰ সন্মুখত যি ছবি দেখা পাইছোঁ তাকেই আমি গল্পলৈ আনিছোঁ, সেনেকুৱা গল্প আমাৰ আছে। একে সময়ত এই ধৰণৰ গল্প আমাৰ মাজলৈ আহিছে যি আমাৰ সমকালীন অভিজ্ঞতা, ব্যক্তিগত অভিজ্ঞতা, তাৰ কিছুমান দিশ সেই গল্পৰ ফ্ৰেমৰ মাজেদি আমাৰ মাজলৈ আহিছে। এই ফ্ৰেমৰ বাহিৰৰ যি কথকতা বা অভিজ্ঞতা, মৌচুমী কলৰীৰ আন এটা গল্প আছে, ফ্ৰেমৰ বাহিৰত যি জোনাকী পৰুৱা থাকে তাক আমি কিদৰে চাম। আৰু প্ৰকৃতিৰ কথা এনেকুৱা ভাৱ হয়, হয়তো হ'ব পাৰে যে আমি এক যান্ত্ৰিক সমাজ, এক যান্ত্ৰিক পৰিস্থিতিত বসবাস কৰি আছোঁ, গতিকে কিছুমান কথা আমাৰ কাৰণে আঁতৰ হৈ গৈছে। সেইটো নহয়। মই দেখিছোঁ অসমীয়া গল্পত প্ৰকৃতি বেলেগ বেলেগ ধৰণে আহিছে, যাক আমি নেচাৰ বুলি কওঁ। নেচাৰ, কেপিটেল এন এ ডি লিখা নেচাৰ, আৰু হিউমেন নেচাৰ, মানৱীয় স্বভাৱ বা চৰিত্ৰ, এই দুইটা আছে। এটা কথা মই লক্ষ্য কৰিছোঁ যে ইয়াতে প্ৰায়বোৰ গল্পত সমাপ্তি স্থিৰ নহয়। গল্পটো সমাপ্ত হৈ যায়, কিন্তু তাত বহু প্ৰশ্ন থাকে, যিবোৰ প্ৰশ্ন হয়তো আমাৰ মাজতো পঢ়ুৱৈ হিচাপে থাকে। প্ৰণৱজিৎ ডেকাৰ কিছুমান গল্পত এই কথা আমি দেখিবলৈ পাওঁ। যিহেতুকে মই অতি সাম্প্ৰতিক কালত লিখা, এই কেইবছৰমান আগতে, কেইবছৰৰ ভিতৰত এইটো দশকত লিখা গল্পৰ কথা তাতে মই নিজকে ৰাখিব বিচাৰিছোঁ। আন এটা গল্পৰ কথা মই ক'ব বিচাৰিছোঁ, এইটো হৈছে গল্পৰ নাম হৈছে ইমোজি। ইমোজি আমাৰ সকলোৰে পৰিচিত শব্দ। এতিয়া মই ইমোজিৰ অলপ চৰ্চা কৰোঁতে দেখিলোঁ, যেনেকৈ বিভিন্ন ভাষাৰ তথ্যকোষ আছে, এনচাইক্লোপিডিয়া আছে, ইমোজিপেডিয়াও আছে। আৰু কোনটো ইমোজিৰ কি নাম সেয়াও পোৱা যায়। এতিয়া আমি ইমোজিবিলাক পাওঁ, বিভিন্ন ধৰণে হাতখন দাঙে বা এনেকৈ দিয়ে, প্ৰত্যেকৰে এক সাংকেতিক নাম আছে, আৰু তাৰ নেপথ্যত একোটা কাহিনী আছে, কিছুমানে গ্ৰীক উৎসও আছে। ইমোজি নামৰ এটা গল্প আছে, মনিকা দেৱী। নতুনকৈ মোবাইল ফোন এটা ল'লে, মোবাইল ফোনৰ জগতখনত সোমালে, হোৱাটছএপৰ পৃথিৱীত বিচৰণ কৰিলে, তাতে কিছুমান গ্ৰুপৰ সদস্য হিচাপে নিজক পালে, কেনেকুৱা ধৰণৰ অভিজ্ঞতা হয়, কেতিয়াবা সি আমনিদায়ক, কেতিয়াবা আমোদজনক, আৰু কেতিয়াবা কৌতূহলৰ কাৰণ হ'ব পাৰে। আৰু সেই পৃথিৱী আৰু নিজৰ পৃথিৱীৰ কেতিয়াবা সাদৃশ্য ইমান বাঢ়ি যায়, সেই অভিজ্ঞতালৈ মনিকা দেৱীৰ গল্প ইমোজি। এতিয়া আমি এনেধৰণে ক'ব পাৰোঁ, প্ৰশ্ন কৰিব পাৰোঁ যে এয়া কিবা গল্পৰ সমল হ'ব পাৰে। বিংশ শতিকাৰ আৰম্ভণিতে মডাৰ্ণ ফিকশ্যন নামৰ এখন ৰচনা লিখি পেলাই ভাৰ্জিনিয়া উলফে কৈছিলে, ঊনবিংশ শতিকাৰ লেখক লেখিকাৰ উদ্দেশ্যে কৈছিলে
তেওঁ কৈছিলে যে প্ৰপাৰ ষ্টাফ অফ ফিকশ্যন, কাহিনীৰ কি বিষয়বস্তু হ'ব লাগে, কি প্ৰপাৰ প্ৰকৃতাৰ্থত যথাৰ্থ সাৰ্থক ৰূপত যি সমল বা বিষয়বস্তু হ'ব লাগে তাৰ কোনো নিৰ্ধাৰিত বৈশিষ্ট্য বা গুণ থাকিব নোৱাৰে। সকলোৱেই কল্পকথা বা কাহিনীৰ সমল হ'ব পাৰে। সেই যুক্তিৰে মই এই সমলবোৰৰ ব্যৱহাৰ মই ইয়াত প্ৰতিষ্ঠা কৰিব বিচৰা নাই। মই ক'ব বিচাৰিছোঁ যে সাম্প্ৰতিক কালৰ গল্পকাৰ সকলৰ কিছুমান এই বিষয়বোৰ গল্পত আনিছে, চাব বিচাৰিছে, আৰু আমাৰ পৰিচিত বাস্তৱিক ধাৰাৰ যিবোৰ গল্প, যিবোৰ আমাৰ যাক আমি কওঁ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ আধাৰত লিখা গল্প, আমাৰ দুখ সুখ চেতনা চিন্তা ভাৱনা, সেই গল্পবোৰৰ যি বিষয় বা সেই গল্পবোৰ যিদৰে উপস্থাপন কৰা হৈছে তাতো কিন্তু শৈলীগত কিছুমান দিশ আছে। সেই দিশবোৰ আমি যদি চাওঁ, এতিয়া ৰমা দাসৰ এটা গল্প আৰু সঞ্জীৱ পলৰ এটা গল্পৰ মাজত পাৰ্থক্য দেখিবলৈ পাওঁ। পাৰ্থক্যটো ভাষা, আমাৰ পৰিচিত আজিৰ সমাজৰ প্ৰতি সচেতনতা, আৰু এই যে বাস্তৱ পৰিৱৰ্তিত হৈছে তাৰ যি স্বৰূপ, অৰ্থাৎ চোৱাৰ যি দৃষ্টিভংগী, সেই কথাটো ইয়াত আমি দেখিবলৈ পাওঁ। এই ইতিহাসৰ কথাটো ইয়াত সোমাই পৰে। হয়তো গাঁওখন বা বাটটো বা চহৰখন একেই, কিন্তু দৃষ্টিভংগী বেলেগ। গতিকে ইয়াতে মই এটা শব্দ মই ছাৰক পি.এ. ছাৰক আৰু প্ৰভাত বৰা ছাৰক এই বিষয়ে ক'বলৈ অনুৰোধ কৰিম। ইংৰাজী এটা শব্দ আছে ষ্টেটাছ, অসমীয়াত কিন্তু তাৰ প্ৰতি শব্দটো নাই। ষ্টেটাছ অফ আছামিজ লিটাৰেচাৰ বুলি ক'বলৈ গ'লে অলপ সমস্যাত পৰিব লাগিব বুলি ভাবিয়েই মই ভাবিছোঁ ছাৰহঁতকে ক'ব কাৰণে। ষ্টেটাছ বুলি ক'লে অলপ সমস্যাত আহি পৰিবই লাগিব। গতিকে মই এই যিকেইটা গল্পৰ উদাহৰণ দিলোঁ তাৰ আধাৰত অসমীয়া গল্প সাহিত্যৰ কি ষ্টেটাছ সেই বিষয়ে মই ক'ব নাযাওঁ। কিন্তু এটা কথা হয় যে আজিৰ গল্পকাৰসকলে বিষয়বস্তু বাছনিৰ ক্ষেত্ৰত আৰু তাক ৰূপায়ণৰ ক্ষেত্ৰত নিজাববীয়াকৈ কিছুমান বাটেৰে যাবলৈ কুণ্ঠাবোধ কৰা নাই। এতিয়া আপোনালোকৰ মনত এইটো ভাৱ হয়তো আহিব যদি পঢ়ে বা পঢ়িছে যে খঞ্জৰী এইটো অসমীয়া সাহিত্যৰ গল্প কেনেকৈ হ'ব? এতিয়া প্ৰশ্নটো কৰাৰ লগে লগে প্ৰশ্নৰ ফ্ৰেমটোও চাব লাগিব। অসমীয়া সাহিত্য বুলি ক'লে তাৰ পৰিধি নিৰ্ধাৰণত যাক আমি ফ্ৰেমিং কৰা বুলি কওঁ, সেই ক্ষেত্ৰত আমি পূৰ্ব নিৰ্ধাৰিত কিবা ধাৰণা লৈ আগবাঢ়িছোঁ নেকি যে এনেকুৱা হ'লে অসমীয়া সাহিত্য হ'ব? কাৰণ সাহিত্যৰ এক গতিশীলতা থাকে, আৰু মই ভাবোঁ যে খঞ্জৰী আমাৰ সাহিত্যৰ এক লেখত ল'বলগীয়া গল্প। এইটো কাৰণে নহয় যে ইয়াৰ যি যুক্তি আছে, গল্পৰ ভিতৰৰ যুক্তি,
সি অলপ বেলেগ ধৰণৰ বা শব্দ চয়ন বেলেগ ধৰণৰ বা লিখিত ভাষাত সি পৰিৱেশিত হোৱা নাই কিন্তু এইকাৰণেই যে সেনেকুৱা অভিজ্ঞতা মোৰ নহ'লেও আন কাৰোবাৰ হ'ব পাৰে গল্পৰ ভিতৰত যিটো মোৰ লগত মোৰ কাৰণে পঢ়ুৱৈ হিচাপে তৃপ্তিৰ কাৰণ এস্থেটিক প্লেজাৰ এটা মই পাওঁ সকলো সাহিত্য সৃষ্টিৰ এক নীতিগত উদ্দেশ্য থাকিব বুলি কথা নাই all literature is not didactic বা অন্তিম ঘাতক বা তাজমহল বা ইমোজি এই ধৰণৰ গল্পত আমি এক ব্যতিক্ৰমী চৰিত্ৰ দেখিবলৈ পাওঁ আৰু সেইকাৰণে মই গল্পকেইটাৰ উল্লেখ কৰিছোঁ মই এই গল্পকেইটা আন গল্পতকৈ ঊৰ্ধত ৰাখিব বিচৰা নাই কিন্তু মই কৈছোঁ যে আমাৰ গল্পৰ সময় গল্পৰ উপস্থাপন আৰু ফ্ৰেমিঙৰ ক্ষেত্ৰত বিশেষকৈ একবিংশ শতিকাৰ এই দুটা দশকত আমি গল্পকাৰসকলে নিজাববীয়াকৈ বাট খোলা দেখিবলৈ পাইছোঁ আৰু মই সাহস শব্দটো ব্যৱহাৰ কৰিব খোজা নাই সাহস কৰিছে এটা সাহসৰ কথা নহয় গল্পকাৰৰ সৃষ্টিশীলতাৰ ক্ষেত্ৰ চয়নৰ কথা গতিকে বাস্তৱৰ যিটো ধাৰা সাম্প্ৰতিক অসমীয়া গল্প সাহিত্যৰ বাস্তৱৰ যিটো ধাৰা সেই ধাৰাটো মূল সুঁতি তাৰ যি মূল সুঁতি সেই সুঁতি খুব টনকীয়া যিটো মেইন ষ্ট্ৰীম অফ আছামিজ শৰ্ট ষ্টৰী এই মেইন ষ্ট্ৰীম সি খুব সবল আৰু টনকীয়া আৰু মই ভাবোঁ যে ৰিয়েলিটি হেজ নেভাৰ বিন আউট অফ ফেশ্বন বাস্তৱ কেতিয়াও আমাৰ আগৰ পৰা সাহিত্যৰ মাজৰ পৰা আঁতৰি যোৱা নাই যদি আমি পষ্ট মডাৰ্ণ বুলি কওঁ সিও কিন্তু বাস্তৱৰ প্ৰতি সঁহাৰি বা বাস্তৱৰ প্ৰতি লেখকৰ এক ধৰণৰ নিজাববীয়াকৈ তেওঁলোকে নিজাববীয়াকৈ চোৱাৰ এক প্ৰক্ৰিয়া গতিকে মই ইমানতে কৈ মোৰ কথাখিনি সামৰিব বিচাৰিছোঁ আৰু প্ৰভাত বাৰ ছাৰক তেখেতৰ বক্তব্যৰ মাজত বা শেষত আৰু পি এছ ছাৰক ষ্টেটাছ কথাটো অলপ মানে মই ধৰণৰ প্ৰভকেই কৰিছোঁ আৰু ছাৰহঁতক পাৰিবি গতিকে এইখিনি কাৰণ বক্তব্য কৰিছোঁ ধন্যবাদ